নমস্কাৰ ডিডি আৰ্ট চেনেললৈ সকলোকে স্বাগতম জনাইছো একাদশ শ্ৰেণী হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ পলিটিকেল সায়েন্সৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই ভিডিঅটো মানে এই সিৰিজটো আৰম্ভ কৰিছো একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বাবে পলিটিকেল সায়েন্স এই বিষয়টো আমি 2024 টাৰ্গেট হিচাপে লৈছো যে 2024 বৰ্ষত যি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাত অতিকৈ সম্ভাৱ্য কি প্ৰশ্ন আহিব পাৰে এই সম্পৰ্কে আমি এই ভিডিঅ সিৰিজটোত আৰম্ভ কৰিম আৰু প্ৰত্যেক দিনাই আমি এটাকৈ প্ৰশ্ন লম কেতিয়াবা দুটাও ল'ব পাৰো আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ লগতে তাৰ লগত সংগতি থকা কথাসমূহ আমি আলোচনা কৰিম তোমালোকে কমেন্টত জনাবা কেনেকুৱা পাইছা ভিডিঅসমূহ আৰু তোমালোকক কেনে ধৰণৰ প্ৰশ্ন লাগে এই সম্পৰ্কেও কমেন্টত জনাব পাৰিবা আহা আজি আমি পুনে প্ৰথম প্ৰশ্নটোলৈকে গৈছো এই প্ৰশ্নটো লৈছো যে লোকসভাৰ গঠন ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন পলিটিকেল সায়েন্সৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৰু এই প্ৰশ্নটো আহিছিলে AHSEC ফাৰ্ষ্ট ইয়েৰ 2022 যি ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল হৈছিলে সেই ফাইনেল পৰীক্ষাত আহিছিলে 2022 চনত মানে এইটো 24ত পুনৰ এই প্ৰশ্নটো অহাৰ সম্ভাৱনা আছে বা এই লোকসভাৰ লগত জড়িত থকা কোনো নহয় কোনো এটা প্ৰশ্নটো আহিবই গতিকে উত্তৰখিনি ভালকৈ তোমালোকে চাই লোৱা প্ৰশ্নটো চোৱা লোকসভাৰ গঠন কৈছে ক্ষমতা কৈছে আৰু কাৰ্যাৱলী আলোচনা কৰিবলৈ দিয়া হৈছে উত্তৰটো এনে ধৰণে আৰম্ভ কৰিছো ইন্ট্ৰডাকচনটো লোকসভা যাক হাউস অফ দা পিপল বুলিও কোৱা হয় লোকসভা হৈছে ভাৰতৰ সংসদৰ প্ৰথমখন সদন তোমালোকে নিশ্চয় জানা যে প্ৰথমখন সদন হৈছে লোকসভা আৰু অন্য এখন সদন হৈছে ৰাজ্যসভা লোকসভালৈ সৰ্বাধিক 550 জন সদস্য নিৰ্বাচিত হ'ব পাৰে বৰ্তমানে লোকসভাত 543 জন সদস্য আছে এই 543 জনৰে 14 জন সদস্য অসমৰ পৰা নিৰ্বাচিত হোৱা মানে অসম ৰাজ্যৰ পৰা কিমানখন আসন আছে লোকসভাৰ 14খন আসন আছে তোমালোকে চাগে জানিছা এই কথাবোৰ এতিয়া আমি গঠন সম্পৰ্কে ক'বলৈ লৈছো এটো ইন্ট্ৰডাকচন হিচাপত দিলো এটা লোকসভাৰ গঠন সংবিধানৰ 81 নং অনুচ্ছেদ অনুসৰি লোকসভালৈ ৰাজ্যবিলাকৰ পৰা সৰ্বোচ্চ 530 জন সদস্য নিৰ্বাচিত হয় আৰু 20 জন সদস্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা লোকসভাৰ সদস্য নিৰ্বাচনৰ বাবে গোটেই দেশকে কিছুমান সংসদীয় সমষ্টিত ভাগ কৰা হয় যেনে লোকসভা সমষ্টি বুলি এইসমূহ কোৱা হয় আৰু প্ৰতিটো সমষ্টিৰ পৰা সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত এজনকৈ প্ৰাৰ্থীক নিৰ্বাচন কৰা হয় লোকসভাৰ সদস্যসকলক ভোটদাতাসকলে প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰে এনেদৰে লোকসভাৰ গঠন হয় এটা গঠন সম্পৰ্কে এইখিনি কথা লিখিলো ইন্ট্ৰডাকচনৰ পৰা আৰম্ভ কৰি গোটেই গঠন সম্পৰ্কে লিখিলো প্ৰশ্নটোৰ পিছৰ টুকুৰা আমি এতিয়া দেখিবলৈ লৈছো ক্ষমতা আৰু কাৰ্যাৱলী ভাৰতৰ সংবিধানে ৰাজ্যসভাতকৈ লোকসভাৰ ওপৰত অগ্ৰাধিকাৰ দিছে আইন প্ৰণয়নৰ ক্ষেত্ৰত লোকসভাই দায়িত্ব লয় ইয়াৰ উপৰি লোকসভাৰ অন্যান্য বহু ক্ষমতা আৰু কাৰ্য আছে সেইসমূহ এনে ধৰণৰ 1 লোকসভাৰ প্ৰধান কৰ্তব্য হৈছে শাসন ব্যৱস্থাক নিয়ন্ত্ৰণ কৰা লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ সদস্যসকলে তেওঁলোকৰ নেতা নিৰ্বাচিত কৰে আৰু তেওঁকেই ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী পদত নিয়োগ কৰে দ্বিতীয়তে আইন প্ৰণয়ন কৰোঁতে ৰাষ্ট্ৰপতি লোকসভা আৰু ৰাজ্যসভা এই তিনিওৰে সন্মতিৰ প্ৰয়োজন সেয়ে ক'ব পাৰি আইন প্ৰণয়নৰ ক্ষমতা লোকসভাৰ আছে 3 নম্বৰ লোকসভাই চৰকাৰৰ আৰ্থিক নীতি আৰু আয় ব্যয় নিয়ন্ত্ৰণ কৰে অৰ্থ বিল কেৱল লোকসভাতহে উত্থাপন কৰিব পাৰি সেয়ে লোকসভাক ভাৰতৰ আৰ্থিক ব্যৱস্থাৰ প্ৰধান নিয়ন্ত্ৰক বুলি ক'ব পাৰি 4 লোকসভাৰ সদস্যসকলৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত নিৰ্বাচনী ক্ষমতা থাকে 5 লোকসভাৰ সাংবিধানিক ক্ষমতা আছে অৰ্থাৎ সংবিধান সংশোধনত অংশগ্ৰহণ কৰে এতিয়া মই আন্ডাৰলাইন কৰি দিয়া ওয়াৰ্ড কেইটা চোৱা এইকেইটা হৈছে পইণ্ট কেইটাৰ মূল কথা 1 নম্বৰ পইণ্টৰ মূল কথা হৈছে যে লোকসভাই শাসন ব্যৱস্থাক নিয়ন্ত্ৰণ কৰে দ্বিতীয়তে লোকসভাই আইন প্ৰণয়নৰ ক্ষমতা আছে তৃতীয়তে আৰ্থিক ব্যৱস্থাৰ প্ৰধান নিয়ন্ত্ৰক বুলি ক'ব পাৰি লোকসভাক আৰু আছে লোকসভাৰ নিৰ্বাচনী ক্ষমতা লগতে সংবিধান সংশোধনৰ ক্ষেত্ৰতো লোকসভাৰ অংশগ্ৰহণ কৰে এতিয়া চোৱা এনেদৰে লোকসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী পৰ্যালোচনা কৰিলে দেখা যায় যে আইন আৰু
অৰ্থ সংক্ৰান্তীয় বিষয়ত ই বৰ ক্ষমতাশালী। দেশৰ অৰ্থব্যৱস্থাৰ ওপৰত ইয়াৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে। ই মন্ত্ৰী পৰিষদ গঠন কৰিব পাৰে আৰু ইয়াৰ পতন ঘটাবও পাৰে। এই প্ৰশ্নৰ উত্তৰ এইখিনি। গতিকে লোকসভা সম্পৰ্কে যিকোনো প্ৰশ্ন আহিলে তোমালোকে ইয়াৰ পৰা তাৰ উত্তৰটো নিশ্চয় লিখিব পাৰিবা, যিহেতু মই লোকসভা সম্পৰ্কে ইয়াৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী সম্পৰ্কে সবিস্তাৰে তোমালোকক লিখি দিছোঁ। তোমালোকৰ লোকসভা সমষ্টিটোৰ নাম জানানে? কমেণ্টত লিখিবাচোন। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ইয়াৰ পাছৰ ভিডিঅ'টোত মই অন্য এটা কমন কুৱেশ্যন লৈ আহিম, লগতে তাৰ উত্তৰ। আশা কৰিছোঁ ভিডিঅ'টোৰ যোগেদি তোমালোকে এটা নতুন কথা শিকিলা। ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু লগৰ ছাত্ৰ ছাত্ৰীৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।